তেজে ধোৱা ৰক্তাক্ত অসম আন্দোলনৰ প্ৰতিগৰাকী শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনাই মদাৰজ্যোতিৰ কবিতা শিপা সন্ধান। ৰাতিপুৱাই মণিমুগ্ধই মণিমুগ্ধলৈ চাই কি কয় শুনা শুনা সকলোৱে শুনা, পোহৰ হ'ল এৰা, পোহৰ হ'ল। পোহৰ বিচাৰি পৰুৱাই পোৱা পোনাকণৰ দেহটো ক'ত ওলাল? শুনা শুনা সকলোৱে শুনা, ৰাতিৰ কাটত গাত কি যে তেজী খুৰাৰ তেজ, খুচৰি খুচৰি বুৰঞ্জীৰ মহাফেজ পঢ়ে সি কি? শুনা শুনা সকলোৱে শুনা, প্ৰপিতামহৰ পুৰাণ। পুৰা কথা নহয় তেনে কি হয়? কি হয়? 7 বাৰ সিহঁত ভূমিপতি হৈছিল, 7 বাৰ দেশান্তৰী। বনিয়া ৰজাৰ আদেশ, ঢেকেৰী ঢেকেৰী, ঢেকেৰীক দে নচচা খোলত যদি ধৰে ফেপেৰী, ফেপেৰী পাতি পিতাকে ধৰে। ফপৰা কুকুৰৰ ফুট চাই সৰে, মাছ ৰাতি ৰাউচি জোৰে। শুনা শুনা পোনাকণৰ মাকৰ আগমঙহ লৰে। লৰি লৰি এজাক মানুহ পাৰ হৈ যায়, হাতে হাতে শ্লোগান আৰু পতাকা, বুকুৰ তেজৰে অকা। পিছে কি হ'ল? শুনা শুনা সিহঁত শ্বহীদ হ'ল আৰু বুৰঞ্জী। পঢ়ি পঢ়ি পোনাকণে শপত খাই 7 পুৰুষৰ নামত গংগাক নমাব নৰকৰ বাটত। বাটৰুৱাই কি কয়? অহা আহি যোৱা যায়, মায়াৰ মাজে কি পায়? ৰাতিপুৱাই ৰূপালীমক বিচাৰি নেপায়। ক'ত হেৰাই? ক'ত? মায়াবোৰ বাহিৰ মাতত। মাত মৰাৰ বান ভাঙে, বানত উঠি নৱজাতকে চৰকাৰক মাতে। চৰকাৰ কলৈ গ'ল? বোলো আধাৰ শিলা থাপিবলৈ। থাপনাত শিৰ থৈ হিয়া উজাৰি কান্দা, পাষাণ দেৱতাৰ বুকু পানী হওক। বোলো কি হওক? পুখুৰীত মাছ হওক, বাৰীত তামোল পাণ হওক, পথাৰত শইচ হওক। হৰতাল কৰি পোনাকণৰ বাবে আটা পাৰে যিবোৰে, সিবোৰৰ মুখত ছাই পৰক। বনিয়া ৰজা জিলিকি উঠক নাৰকী বেশত। বেশভূষা ভালকৈ কৰিবা। বোলো কি কৰিবা? পাপৰ পুখুৰীত গা ধুবা, প্ৰসাধন আপোনজনৰ ভস্ম। কামনাৰ ক'লা বসন পিন্ধি শোকসভাত সকলোৱে সমবেত হবা। গয়াই ৰিং মাৰে, বোলো কোন গ'ল? ঈশ্বৰ ঈশ্বৰ। 1 মিনিট মৌন প্ৰাৰ্থনা কৰা, থকাজনৰ বাবে অপেক্ষা কৰা। আৰু শুনা, সাধু শেষ হোৱা নাই। আমাৰ কাপোৰ কানিও ক'লা হোৱা নাই। নিৰুৰ দেশত আমিও আমাক আমাৰ মাজত বিচাৰি পোৱা নাই।